মোৰ দেউতা বীৰেন সিং ইংতি তেওঁৰ মানে অফিচিয়েল ডেট অফ বাৰ্থটো 2 মাৰ্চ 1945 এইটো হ'ল অফিচিয়েল এইটো যদি অংক আমি যদি কৰোঁ এইটো 81 ইয়াৰ্ছ মানে 81 ইয়াৰ্ছত হ'ব মানে এই বছৰত মানে 81 ইয়াৰ্ছৰ তেখেতে থাকে আৰু তেখেতে ঢুকালে এইটো মেইন কজটো আমি গম পাওঁতে গুৱাহাটী এইটো কিবা হেল্থ চিটিত এইটো হ'ল এইটো ষ্ট্ৰ'কৰ কাৰণ ষ্ট্ৰ'ক পাই বাথৰুমত হয় পৰিছে বাট ইয়াত আমি দেখা পাইছোঁ কি চিটি স্কেনত কি এক্সটেৰিয়ৰ যোনটো ব্লাড যিটো মানে পৰাৰ কাৰণে এইটো মানে নট লাইফ থ্ৰেটনিং বাট যোনটো ষ্ট্ৰ'কৰ যিটো ব্লিডিং হৈছিলে এইটো ব্ৰেইনত এইটোহে মেইন কজ ফেক্টৰ বুলি আমাৰ ইয়াত মানে নিউৰ' চাৰ্জন ডক্টৰ NK দাসে আমাক জনাইছিলে তেতিয়া এইকাৰণে মেইন কজ অফ ডেথ যোনটো হৈছে এইটো ঘৰতে তেওঁৰ এইটো মানে বাথৰুমত এইটো পৰি যায় আমি যে আনকনচিয়াছ আমি পাইছিলোঁ 7:40 AM মৰ্ণিঙত এপ্ৰক্সিমেটলি তেতিয়া এই গুৱাহাটী গৈহে আমি গম পাইছোঁ কি মেইন কজৰ যোনটো ডেথটো এইটো ষ্ট্ৰ'কৰ কাৰণে এইটো মানে তেখেতে তাৰ ওপৰতে হাৰ্টৰ ডিজিজৰ কাৰণে ব্লাড থিনিং মেডিচিন খাই আছে 1 বছৰলৈকে সেইটো ব্লাড থিনিং মেডিচিনে এইটোৰ ওপৰত বহুত কণ্ট্ৰিবিউট কৰিছে এইটো ব্লাড থিনিং মেডিচিন খোৱাৰ কাৰণে ব্লাড ক্লটটো মানে যোনটো হ'ব লাগে নৰ্মেলি এইটো হোৱা নাই সেইকাৰণে এক্সেচিভ ব্লিডিং হৈ কিনে এইটো মানে তেখেতে পূৰা কমাত গুচি গৈছিলে তেতিয়া মানে এইটোহে কাৰণটো এতিয়া মোৰ দেউতাৰ ফেমিলিত যদি মোৰ ফেমিলিত যদি আমি কওঁতো মোৰ দাদা আছে মোৰ দাদাত দেশৰ ইংতি তেওঁৰ নাম তাৰপিছত মোৰ নামটো ক্লেণ্ডন ইংতি তাৰপিছত মোৰ সৰু ভণ্টি কাজক ইংতি আমি সেই তিনিজন এইটো মানে কিবা বীৰেন সিং ইংতি ডাঙৰ এইটো চিলড্ৰেন আছে ছাৰ্ভাইভ কৰি